ঐ কনপিটো ঐ ইমান দেৰি কৰিছনে সোনকালে আহক ঐ বাকীবোৰ গোট খালে চাগে সিহঁতে আগতীয়াকে পইচা ভাগ কৰি পেলালে পিছত সেই লেতেৰা ফটা পইচাবোৰহে পাবিগে সোনকালে ঐ আহিছো ৰ ইমান দেৰি লাগে নেকি ওলাওঁতে আহিলো নহয় এতিয়া বল সোনকালে বল নহলে সিহঁতে আগতীয়াকে পইচা ভাগ কৰি পেলাব আহ আমি পিছতীয়াকে পালেগে সেই পিছত লেতেৰা ফটা পইচাবোৰহে পামগে পিছতীয়াকে পালোগে বুলিয়ে ফটা লেতেৰা পইচা দিলে নেমানিমতো ঐ যুদ্ধ চলাই দিম মই তাতে বিহু মাৰোতে কিবা সিহঁতে অকলে বিহু মাৰি ইমানখিনি পইচা গোটাব পাৰিছিলে নেকি আমাৰ সকলোৰে কষ্ট হৈছে ন গতিকে লৈ সিহঁতে ভাল পইচাবোৰ লৈ আমাক বেয়া পইচাবোৰ দিলে নেমানিমতো এইটো মানে আমাৰ জহনীটো খেতা খোৱাটোৱে কি কৰিছে ইমান দেৰি ঐ পুতুকন হল নাই ঐ সোনকালে আহাক এই ভেবেলাহেত কনপিতহেত গৈ চাকে পালেগে তোৰহে ইমান দেৰি সোনকালে আহ আহিছো ৰবা পিছে হেৰি নহয় পাপা ঐ সোনকালে কৈ আছা যে তুমিও যাবা নেকি ঐ যাব লাগিবতো নাক এই তীখহেত কনপিতহেত ভেবেলাহেত সেইকেইটা কেনেকুৱা চালিয়া বস্তু দেখা নাই মামুলি নোম টেঙা বুলি ভাবিছ তোক ঠগি খাব অকৰা পাই বল সেইটো কাৰণে ময়ো যাম আইও চি কথা সিহঁত ইমান তেনেকুৱাও নহয় যে নহয় মোক শিকাবলৈ আহিছ কালি পইচাখিনি তই লৈ আহিব নোৱাৰিলি 2 টকামান ফাক মাৰিব পাৰিলোহেঁতেন ধন ভৰালিয়ে মোক দিলেহে মই আনিম মোক নিদিলে আকৌ তোৰ মুনুকণ্ডালকনো কেনেকে দিবলৈ পালে চবে কাজিয়া লাগি আছিলে আকৌ ইটোৱে বোলে মোক দে সিটোৱে বোলে মোক দে চবকে লাগে মুনুকনে একো মাত চাত নাই মতা হৈছিলে ধন ভৰালি সেইটো কাৰণে গোটেই সোপা তাকে চন্দাই দিলে কৰাটো ময়ে লৈ যাওঁ বুলি থাপ মাৰি জুলুঙাটো লৈ দৌৰ মাৰিব নোৱাৰিলি মুনুকনা বাপেকে লগ লাগি চাকে এতিয়া কিমান বা ফাক মাৰিলে কোনো ঠিকনাই নাই মুনুকন ইমান তেনেকুৱা নহয় যে বলা ইয়াত কথা পাতি থাকিলে নহলে দেৰিয়ে হ'ব আহ নহলে আৰু দেৰি কৰি থাকিলে হিচাপ কৰোতে সেই মেকুৰীয়ে ৰুটি ভাগ কৰাৰ আগতে কমি গৈ থাকিব পইচা আমাৰ পাপাটো যে দেই বৰ সাংঘাতিক কথা কিছুমান চিন্তা কৰি থাকা আকৌ তুমি বিহু মৰা পইচাখিনিনো সিহঁতে চুৰ কৰিবনে বাৰু হ'ব মোক শিকাব নালাগে মুনুকন আৰু মুনুকনা বাপেকক নো মেডাললৈকে চিনি পাওঁ কেনেকুৱা বস্তু বুজিছ আহ সোনকালে ঐ মুনুকন তইনো বাৰু পইচা এগাল লৈ আহিব লাগেনে এতিয়া এই পইচাখিনি ভাগ কৰি দিওঁতে অলপ মাথা গৰম হ'ব বুলি ভাবিছ মই আনো বুলি নাই অনা নহয় মোক দি পঠিয়াইছে কাৰণেহে লৈ আহিছো আৰু পইচাখিনি ভাগ কৰোঁতেনো কি দিগদাৰ হ'ব গোটেই পইচাখিনি আগতীয়াকে কিমান আছে হিচাপ কৰি ল'লেই হ'ল হয়তো পইচা কিমান আছে মই হিচাপ কৰাই নাই মই পইচাখিনি হিচাপ কৰি লওঁগে ৰ যোৱা পইচাখিনি হিচাপ কৰি লোৱাগে এই বিহু পাৰ্টি নহলে আহি ওলাবহি এতিয়া পইচা পোৱা কথা আছেতো আজি সোনকালে আহিব তই এতিয়া কলকো নেযাবি আকৌ ঘৰতে থাক বিহু পাৰ্টি আহি ওলাবহিয়ে নহলে নেযাওঁ কলে যাম মই এতিয়া পইচা পাম আকৌ আজি বজাৰ কৰিব লাগিব কাপোৰ কিনিব লাগিব মিঠাই খাব লাগিব ক'ত যাবলৈ আছে এতিয়া স্কুলো খুলিলে নহয় ধুনীয়া চাই বেগ এটাও কিনিব লাগিব ৰ মুনুকন কনপিতহেত আহি ওলালেহি আহ ভিতৰলৈ সোমাই মুনুকন পইচা ভাগ কৰি দিয়ে নেকি পগলা মানুহে অহা নাই কোনো তাৰ লগত ভাগ কৰিম নাই কৰা আমিয়ে প্ৰথম আহিছো মানে তহঁতিয়ে প্ৰথম আহিছো আকৌ মুনুকন যা পইচা টোপোলাটো উলিয়াই আনগে ভাগত কিমানকে পৰে হিচাপ কৰি নিজৰ ভাগটো লৈ গুচি যাওঁ আমি নে কি কনপিটো কিমান ৰৈ থাকিম আহিবকে যা মুনুকন লৈ আনগে নহব দেই নহব এনেকে পইচা ভাগ নহয় চব আহিব লাগিব চব অহাৰ পিছতহে ভাগ কৰা হ'ব বাকীখিনি অহালে তেতিয়াহ'লে এতিয়া ভোট পৰি ৰখিব লাগিবতো নাকো অকলে বিহু মাৰিছিলি নেকি কিবা চবে মিলি জুলিহে বিহু মাৰিছিলো গতিকে গোটেইখিনি অহাৰ পিছতহে পইচা ভাগ হ'ব পইচা পালে আজি বজাৰলৈ যাম বুলি ভাবিছিলো নহব তেতিয়া বজাৰলৈ যোৱা কনপিটো বজাৰৰ পৰা কি আনিবিগে বিহু মাৰি পোৱা পইচা ভাল চাই কাপোৰ এযোৰ ল'ব লাগিব তাৰপৰা জোতা এযোৰ ল'ম তাৰপৰা স্কুল বেগ এটা ল'ম বুলি ভাবিছো চেম ময়ো সেইকেইটা বস্তু ল'ম বুলিয়ে ভাবি আছো ভেবেলা বিহু মাৰি পোৱা পইচা তই কি ল'বি ন কি ঘটিটো ল'বি এবাৰ লং পেণ্টকে 4টামান কিনি ল'ম বুলি ভাবিছো কৰাটো এতিয়া গৰম দিন আহিছে লং পেণ্ট কিনে নেকি হাফ পেণ্ট কিনিবি অকৰা হাফ পেণ্ট মই অকৰা নে তই অকৰা গৰম দিনত লং পেণ্ট পিন্ধিব লাগে নহলে ৰদে ডাকি গোটেইখন ভৰি হাত কোলা কৰি পঠিয়াব এতিয়া এনে গাখীৰৰ নিচিনা ধক বগা নহয় তাৰ ভৰি হাতকেইটা তেনেকে ঠাট্টা মাৰি কথা নকবি দেই তোক কিবা কনপিতই ধেমালিহে কৰিছে বাৰু বাদ দে এইবিলাক কাইলৈ বজাৰলৈ কিমান টাইমত যাবি সেইটো ক গোটেইকেইটা একেলগে যাম একেখন দোকানতে বস্তুবোৰ ল'লে 2 টকামান সস্তাটো পাম কেতিয়াকে যাবি মানে ভাত পানী খাই 10টামান বজাত ওলাই যাম আকৌ অকৰাকেইটা আৰু সোনকালে যাব লাগে সদায় দোকান খোলা লগালগ মানে যাত্ৰা টাইমত সোমাব লাগে তেতিয়া বেছি সস্তাত দিয়ে মুনুকন লেডিজ পাৰ্টি আহি গ'ল আহ ভিতৰতে আছো ভেবেলা এইপিনে আহি দে ভেবেলা কনপিটো মানে কেতিয়াবাই আহিলি পইচা ভাগ কৰিলিয়ে নেকি তহঁতি মানুহে গোট খোৱা নাই মানুহ গোট নোখোৱাকে পইচা ভাগ কৰিম নেকি কিবা এটা দুটাকে মানুহবোৰ আহিছেহে লেডিজ পাৰ্টি আহ
লাইনলৈ আহ, লাইন বাই লাইনহে পইচা পাবি। আগতীয়া অহাই আগতীয়াকে পাব, পিছতীয়াকে অহাই পিছতীয়াকে। সেইটোনো কিবা নিয়ম হ'ল নে আৰু? সেইটো নিয়ম নহ'বলে আকৌ কি হ'ল? আমি অথনিৰ পৰা ৰৈ আছোহি, চবতকে পিছত পইচা পালে নহ'ব নহয়। আগত অহাই আগত, পিছত অহাই পিছত। আৰু তহঁতি দুজনী পিছত দুজনী অকণমান চাইডলৈ যা, লাইনটো পোনাই দে। এইডালে অকণমান বেছি কৰে, খুন্দা মাৰি দিবলৈ মন যায় মুখখনতে। হ'ব ৰ, পইচাকেইটাৰ কাৰণে তহঁতিও বৰ হাই খাই কৰি থাক। পাবি নহয় পইচা। তো চেলেনি, বিহু মৰা পইচাই কি ল'বি ন? মোৰ ল'বলগীয়া বস্তু বহুত আছে। মোৰ লিষ্ট শুনিলেতো মাথা গৰম হৈ যাব। বাদ দে থ। কচোন ক, কি ল'বি? লিপষ্টিক ল'বলৈ আছে, ফায়াৰ লাভলি ল'বলৈ আছে, পাউডাৰ, হিমানী, মুখত ঘঁহা মেকআপ চেকআপ, কাপোৰ কানি, জোতা চেণ্ডেলৰ পৰা আদি কৰি বহুত বস্তু ল'বলৈ আছে। হ'ব তোৰ লিষ্টখন আৰু নুশুনোৱাবি আৰু। সঁচাকে মাথা গৰম হৈ যাব। পইচা বা পাও কেইটকা তাৰ কোনো ঠান ঠিকে নাই। লিষ্ট বনালিয়ে। ঠিং খোৱা, কথাটো মই উলিওৱাৰ লগে লগে তই থাপ মাৰি ধৰিবি আকৌ। ধৰিব লাগিবতো আকৌ, নধৰিলে কেনেকে হ'ব? বিহুখনত আমি দুটাই প্ৰথমৰ পৰা লাষ্টলৈকে যিমান কষ্ট কৰিছো, বাকী মুখাই কৰিছেনে? তো ঢোল বজোৱাইহে জানে, ঢোল বজাওঁতে কিমান কষ্ট হয়, হাত চাত ফুলি গৈছে। এতিয়া পইচা ভাগ কৰিব টাইমত আমাৰ কথা নুশুনিলে নহ'ব নহয়। আমাক দুটকামান বেছিকে দিব লাগিব। দুটকামান নহয়, 500 বেছিকে দিব লাগিব। 500 টকাকে যদি বেছিকে নিদিয়ে, অহা বছৰৰ পৰা বাপেকে ঢোলো নবজাও, বিহু নেমাৰো। তইও তেনেকে কবি, ময়ো তেনেকে কম, ঠিক আছে? এইকেইটা তীখৰ আৰু ঠিং খোৱাচোন, ইমান কোবাকুবিকে ক'লে গৈছে হয়। ঠিক কৈছ তই। এইবিলাক মামলাত কোনোবাই ভাল পাব কোনোবাই বেয়া পাব বুলি ভাবি থাকি একো লাভ নাই। চিধা চিধি ক'ব লাগিব। তীখৰ পালোৱান দাচোন। ইমানকে চিঞৰি আছো নাই শুনানে? ইমান কোবাকুবিকে দুইটা ক'লে যোৱা হয়। মুনুকণহঁতৰ ঘৰলৈ যাওঁ আকৌ। আজি আমাৰ বিহু খানা আৰু বিহুৰ পইচা ভাগ কৰা কথা আছে নহয়। বিহুৰ খানাও খাবা নেকি? খানা মানে বৰ এটা বিশেষ ডাঙৰ খানা নহয়। ভাগ যোগ কৰি যি কেইটকা বাচে আৰু সেই কেইটকাই চুচুৰীয়া নিৰামিষকে হ'লেও খানা এটা খাম বুলি ভাবিছো। বঢ়িয়া ব'লা তেতিয়াহ'লে। আপুনি আকৌ ক'লে যায়? মুনুকণহঁতৰ ঘৰলৈ? আকৌচোন বোলে সিহঁতৰ ঘৰত আজি পইচাও ভাগ কৰিব, বিহু খানাও হ'ব। তালৈ যাওঁ আকৌ। আপুনিচোন সেইটো খানাত ভাগ ল'বলৈ বিহু মৰাই নাছিলে। যিখিনি মানুহে বিহু মাৰিছে সেইখিনি মানুহৰ কাৰণেহে খানাটো ঠিক কৰিম বুলি ভাবিছো। আপুনি বিহু মৰাই নাইচোন। কি বিহু মৰা নাই? 2-3 দিনমান কেলে লাষ্টত দুঘৰমানত ঘূৰি দিয়া নাই মই? তেনেকে হ'লে নহ'ব নহয়। লং পেণ্ট চোলা পিন্ধি কিবা মানুহ বিহু মাৰিবলৈ যায় নেকি? তেনেকে হ'লে ক'ত হ'ব? সেনেকে হ'বলৈ হ'লে আমাৰ মায়েও ভাগ পাব তেতিয়া। আমাৰ মায়েও 4-5 ঘৰমানত ঘূৰি দিছে, মাজে মাজে এপাক দুপাক নাচিছেও আকৌ। তেনেকে হ'লে আমাৰ পাপাও ভাগ পাব। পাপাও কেলে দুঘৰমানত ঢোলটো বজাই দিয়া নাছিলে? এইকেইটা অকৰাকেইটা। মই ধেমালিহে কৰিছো। তোমালোকে পইচা ভাগ কৰিবা যেতিয়া কিমান পৰেনো সেয়াকে চাবলেহে যাম কিবা মই। তেনেকে হ'লে যাব পাৰিব। পইচা ভাগ ল'ম বুলি ভাবিলে হ'লে যাব নোৱাৰে দেই। এইকেইটা বজ্জাত কেইটা দেখিছা, আমাতকৈ আগতীয়াকে গৈ মানে ইহঁতে পইচা পাতি ভাগ কৰি লৈ আহিলেই। তেৰিকা, পেটুৱা কাইদহে পিছফালৰ পৰা ঘপককে মাত দি দিলে ভয় খাই কলোগে পাই। এইটো জহনীটো ইমান পুঠি মাছৰ পিত লৈ জীয়াই আছনে? পইচা কিমান ভাগত পালি ন? কিমান ভাগত পালি? গৈ পোৱাগে নাই মুনুকণহঁতৰ ঘৰ? বাটতে পালোৱানদাই পিছফালৰ পৰা মাতি দিয়া কাৰণেহে পালোৱানদাৰ লগত কথা পাতি আছিলো। গৈ পোৱাগে নাই। ব'ল সোনকালে যাওঁ। বাহ পুতুকণ, আজি পকেট গৰম হ'ব তেতিয়া ন? বিহু বুলি কিবা এটা খোৱাবা। জানো পাই, পকেট গৰমে হয় নে ঠাণ্ডাই হয় ক'বই পৰা নাই। কিমান বা পাওঁ এতিয়া পইচা? টেষ্ট খোৱাহেত। ইয়াতে ৰখি লৈ এতিয়া আলোচনা কৰি থাকিব নালাগে। ব'ল সোনকালে মুনুকণহঁতৰ ঘৰলৈ যাওঁ। পালোৱান, তই ৰহ দেই, আমি গৈ থাকো। মোক ৰখি থাকিবলৈ কৈ দিলে যে। ময়ো মুনুকণহঁতৰ ঘৰলৈ যাম বুলি ভাবিছো আকৌ। টেষ্ট খোৱা, তই আকৌ কি ঘটিটো কৰিবলৈ যাবি? তই বিহু মাৰিছিলি নেকি? তেনেকে হ'লে আপুনিওচোন বিহু মৰা নাই। আপুনিনো কি ঘটিটো কৰিবলৈ যায়? আমাক কেলে পুতুকণে বিহু নাই মৰা হৈছিলে নেকি? সেই পুতুকণৰ লগতহে আহিছো কিবা মই। ময়োতো এই তীখৰহঁতৰ লগত ওলাইছো। এইটো মানে ব'ল তেতিয়াহ'লে। পুতুকণ, ব'ল সোনকালে যাওঁ ব'ল। বৰ দেৰি কৰি থাকিলে সিহঁত মুখাই আগতীয়াকে গোট খাই পইচা পাতি ভাগ কৰি আমালে সেই পুৰণা ফটা চিটা পইচাবোৰহে থব। তেনেকে হ'লে মই মানিম নাই আকৌ। একে ভুকুৱে গু উলিয়াই পঠিয়াম। চবে সমানে কষ্ট কৰিছে যেতিয়া সমান পইচা পাব লাগিব। কোনোবাই নতুন, কোনোবাই পুৰণা, কোনোবাই সৰহ, কোনোবাই তাক। তেনেকে পালে নহ'বতো। একে ভুকুৱে সেইকেইটা মই পেটু উলিয়াই দিম। তীখৰ, এই পেটুৱাডালে তাত আমাক খেলি মেলি লগাব যেন পাইছো। ৰহো, এইটো কেনেকে ফুচফুচাই কথা কৈ আছে, শুনিয়ে পাব এতিয়া। তহঁতি দুটা আকৌ কাণত
মুখ লগাই কি কথা পাতিছ ঐ একো পতা নাই সোনকালে যাৱা দেখিছ পুতুকণ এই দুটা মহা নোম টেঙৰ বস্তু বুলি মই তোক কোৱা নাছিলো দেখিছ নাই কেনেকে ফুচুৰ ফাচাৰ কাণত মুখ লগাই কথা পাতিছে সিহঁতে কিবা ক'লেও তই একদম নেমানিবি কিন্তু সিহঁত দুইটাই ঢোল বজাইছিলেতো সেই ঢোল বজাক লৈ কিবা খেলি মেলি কৰিবও পাৰিছে সিহঁতে পইচা বেছিকে বিচাৰিব পাৰিছে ঐ বিচাৰিলেও নিদিবি আকৌ অকল কিবা সিহঁতিহে ঢোল বজাইছে নেকি জনাই নজনাই কেবা ঘৰতো ময়ো বজাইছো ঠিক কৈছ তই ঐ সিহঁতে যদি ঢোল বজোৱাক লৈ বেছি পইচা বিচাৰে তইও কথাটো পাক মাৰি ধৰিবি কি পইচা বা পাও কেটকা খাবলৈ আহিছ গোটেই গাঁওখন বিহু মাৰ উপৰিও বাহিৰতো কিমান বিহু মাৰিছো মামুলি পইচা উঠিছে নি আমি গম নাপাওঁ বুলি ভাবিছো ইহঁতকেইটা তলে তলে খেলি মেলি লগাইছে নি ঠিকনা নাই দেই পইচাত খেলি মেলি লগাবলৈ পইচা আমাৰ লগত আছে নেকি কিবা আকৌ তেতিয়াহ'লে কেইটকা পাওঁ বুলি ক'লি যে মোৰ হিচাপতো ৩-৪ হাজাৰ মানকে পাব লাগে পাবি ১০,০০০ মানকে পাওঁ বুলিহে ভয় মুনুকণ হেয়া তীখৰ হেতি পালেহিয়ে তীখৰ আহ ভিতৰলৈকে সোমাই আমি ভিতৰতে চব আছো চিং খোৱা তীখৰ লাইন লাগিব বিহু মই পইচা ল'বলৈও লাইন পাতিব লাগে নেকি লাগিবতো নাক আগত অহা আগত পাব পিছত অহাই পিছত পাব বাদ দেহে তেতেৰি তো আইন সেইখন মোৰ আইন নহয় ভেবেলাহঁতৰ আইন দেখিছ নাই অথনিৰে পৰা আমাক কেনেকে থিয় কৰাই লাইন পতাই থৈছে হ'ব ৰ বৰ হুলস্থুল লগা তহঁতিও মানে সৰু সুৰা কথা কিছুমানতে পালবান্দা আহক আপুনি ইয়াতে বহকি হ'ব তোমালোক চব থিয় হৈ আছে যেতিয়া মইনো কিয় বহিম বাৰু তোমালোকৰ পইচা ভাগ কৰা চাবলৈহে আহিছো মুনুকণ চব আহি পালে যেতিয়া তহঁতৰ পাপাক পইচাখিনি উলিয়াই আনিবলৈ ক ৰৈ আমনি লাগিছে আৰু মুনুকণ ক বহুত দেৰি ৰখিলো নহয় ভৰি চৰি বিষাই গৈছেগে পুতুকণ আহি পোৱাই নাইচোন আকৌ তাকো আহি পাবলৈ দে পুতুকণৰ বাপেকে আমাৰ পিছে আহি আছিল নহয় ক'ত থাকি আহিলে আকৌ এইকেইটা কেনেবাকে বাঘে চাঘে খালে নেকি আকৌ একেলগে আহি থকা মানুহ তহঁতি আহি ইয়াৰ পালেহি তেহেঁতি দুটা নাই যে হেই ভেবেলা তেনেকে আপদ চুচাব নেপায় নহয় পেটুৱা কাইদ কেলে শকত মানুহ নহয় জানো লাহে লাহে আহি আছে চাগে মুনুকণ সেয়া দেখা নাই নাম লওঁতে আহি ওলালেহি পুতুকণ আহা ভিতৰলৈকে সোমাই আহা আমি চব ভিতৰতে আছো তেজ কোৱাহেত গোটেইখন তহঁতি ৰেলৰ ডবা লাইন পতা আগতে লাইন পাতি আছ যে পইচা ভাগ কৰিলিয়ে নেকি নাই কৰা বৰ্তা আপোনালোকে আহি পোৱা নাই কাৰণে ৰখি আছিলো আকৌ এতিয়া আহি পালো নহয় তেতিয়াহ'লে ভাগ বিতন্ত কৰিব লাগে আৰু মুনুকণ মাতি দে তহঁতৰ পাপাক পইচাখিনি লৈ বাহিৰলৈ মাতি দে কৈছো ৰ পাপা মানুহ আহি চব সাজি হৈ গ'ল পইচা লৈ ওলাই আহা মুনুকণ পইচা কিমান উঠিলে মই গম নাপাওঁ নহয় পাপাইহে হিচাপ কৰি থৈছে কিমান উঠিলে পইচা যিমানে উঠক যিমানে নুঠক আমাৰ কিন্তু ঢোল বজোৱাকেইটাক 500 বেছিকে দিব লাগিব দেই আগতে কৈ থৈছো আকৌ 500 টকা বেছিকে দিব লাগিব মামুলি কষ্ট হৈছে নেকি ঢোল বজাওঁতে 500 টকাকে বেছি দিবলৈ নাই দেই তো কিহৰ আকৌ তহঁতক 500 টকাকে বেছিকে দিব লাগে কেলে এতিয়া কোৱা নুশুনিলি নেকি ঢোল বজোৱাৰ কাৰণে 500 টকাকে বেছি দিব লাগিব বুলি একো বেছিকে দিবলৈ নাই দেই 1 টকাও কাকো বেছিকে দিবলৈ নাই যিমান পইচা উঠে চব সমান ভাগ কৰিব লাগিব তো ঢোলটো বজালি বুলিয়ে তহঁতক 500 টকাকে বেছি লাগে নেকি মইচোন তাল বজাইছিলো তাল বজাওঁতে মোৰ আঙুলি ফুলি গৈছিলে তেতিয়াহ'লে মোৰ 500 টকা বেছি বিচাৰিলেহে হ'ব তহঁততকৈ আমাৰ নাচনীকেইজনীহে বেছি কষ্ট হৈছে তহঁতি ঢোলডাল বজাওহে গোটেই বিহুখন কোনে নাচে আমি কিজনীহে নাচি মৰো তো সেইটো হিচাপত তেনেকে হ'লেচোন আমাকো 500 বেছি দিব লাগিব আৰু এটা কথা নহয় ঢোল অকল তহঁতিয়ে বজোৱা নাইতো জনাই নজনাই কেবা ঘৰতো ময়ো বজাইছো তেতিয়াহ'লে ময়ো 500 টকা বেছি পাম ৰবা তোমালোকে পইচাৰ কাৰণে এনেকে হাই কাজিয়া নকৰিবা আকৌ বিহুখনত অকল ঢুলীয়া বা নাচনীয়ে কষ্ট নহয় বিহুখনত যিমানখিনি থাকে চবৰে সমান কষ্ট হয় গতিকে লৈ চবেই সমান ভাগ কৰিবা আকৌ নে কি পেটুৱা কাইদেউ মইতো নাক ইহঁতকেইটা কথা মই শুনিহে আছো না কিবা খৰং উঠিব বুকু দুটামান দি দিম পেটু পেককে পকৰি দি ওলাই যাব পইচা আহি গ'ল মানে ক'ত পইচা আহিছে মানুহটোহে ওলাই আহিছেচোন পইচা নাই অনা মইতো নাক দাদাই পইচাখিনি নাই অনা যে কি হ'ল নিগনিয়া খালে নেকি কেনেবাকে মূৰ্খটো এইটো নিগনিয়া পইচা খাই নেকি কিবা পাপা পইচাখিনি নানিলা যে পইচাহে পাবি নহয় তহঁতৰ মুঠ পইচা উঠিছিলে 18,935 টকা বাপৰে বাপ 18,935 টকা উঠি গ'ল ইমানখিনি যে পইচা উঠিব মই সপোনতো ভবা নাছিলো আকৌ ময়ো ভবা নাছিলো ইমানখিনি পইচা উঠিব বুলি
এই ৰ আকৌ তহঁতিকেইটা বৰ মাজতে পেটে মাৰি দিয় দেই সম্পূৰ্ণ হিচাপটো শুনি ল কিমানকে পৰিব কি কথা তাৰপিছত কথা পাতিবি ঐ বিহুমা পইচা ভাগটো আমিও পাম নে কি হয় আপোনালোকে আকৌ কেনেকে পাব আপোনালোকে বিহু মাৰিছে নেকি কিবা ঐ বিহু নেমাৰিলো কি হ'ল এতিয়া পইচা ভাগ পোৱা টাইমত আহিছো নহয় নহব দেই নহব পইচা ভাগ পোৱা টাইমত আহিলে পইচা নাপায় বিহু মাৰিব লাগিব তেতিয়াহে পইচা পায় বিহু নাই মৰা যেতিয়া ভাগো নাপায় ঐ অকৰাগিতা ক'তনো বাৰু পইচা ভাগ বিচাৰি আহিছে তহঁতক এনে ধেমালিহে কৰিছে দাদাই এতিয়া আমি ভাগত কেইটকাকে পাম ন এতিয়া তহঁতি প্ৰত্যেকে ভাগত 2103 টকাকে পাবি তহঁতক মই 2000 টকাকে দি 103 টকাটো খানাৰ কাৰণে ৰাখি দিম বুলি ভাবিছো তহঁতি কি ক ঐ ইহঁতি যিয়ে কওক যিয়ে নকওক সেইটো মুঠতে খানাৰ কাৰণে ৰাখিছ যেতিয়া খানাটো খাব লাগে আৰু নে কি কৰ আহত খাব লাগে 2000 টকাকে ন পামি 103 টকাটো কি নোৱা বাকীবিলাকে পিছে কি কোৱা হয় খাব লাগে আকৌ ইমান কষ্ট কৰি বিহুটো মাৰি এতিয়া খানাটো নাখালে কেনেকে হ'ব বাৰু 2000 টকাকে পামেইচোন আৰু 103 টকাহে 103 টকাটো খানা নামতে খৰচ কৰি দিব লাগে পিছে খানাটো নিৰামিষ হ'বনে মাছ মাংস কিবা ওলাব হয় ওলাবতো নাকো 100 টকাকে হ'লেও আমি কেইটা 9টা মানুহ আছো 9টা পৰা 900 টকা আকৌ 3 টকাকে আছেই ধুনীয়াকে মাছে মাংসই এসাঁজ খাব পৰা যাব যিমান হ'লেও খানা বুলি ক'লে খাচী মাংস হ'লে বেছি ভাল লাগে আৰু খানাটো খাই এতিয়া 900 টকাত নোৱা কি খাচী মাংসডাল খাব পৰা যাব পেটুৱা কাইদেউ হ'ব দিয়ক খাচী মাংস বিচাৰিব নালাগে এতিয়া আমিবোৰেতো এইবাৰ বিহু নেমাৰিলোৱে ল'ৰাহঁতে বিহু মাৰি সৰু সুৰাকে খানা এটা খুৱাম বুলি ভাবিছে যেতিয়া তাতে সন্তুষ্ট থাকক আৰু হেই তেৰি এইটো কথাটোহে কৈছো কিবা মই খাচী মাংস খামেই বুলি কোৱা নাই নহয় দাদাই আমি 2000 টকাকে পাম বুলি কৈছিলে যে 2000 টকাটো নাই দিয়াচোন দিয়ক আকৌ এই বিহু মা পইচা যে চুইচাও লাগি আছে দে ইহঁতৰ পইচাবোৰ দি দে এই পুতুকনৰ পইচাটো মোকে দিবি জেপত ভৰাই থম নহ'লে কেনেবাকে পৰিহে থাকিব একো তোমাক দিবলৈ নাই দেই মোৰ বজাৰ কৰিবলগীয়া বহুত আছে আৰু মই ইমান অকৰা নহয় 2000 টকা পইচাটো যে হেৰুৱাই পেলাম ৰ তহঁতৰ পইচা তহঁতৰ হাতে হাতে দিম সেইটো লৈ চিন্তা কৰিব নালাগে কিন্তু এটা কথা খানা খোৱাৰ পিছতহে তহঁতক 2000 টকাটো হাতে হাতে দিম মজা হ'ব নহ'লে কেনেবাকে হেৰাহে থাকিব এনেও মোৰ বহুত বজাৰ কৰিবলগীয়া আছে তোৰ ভাগৰ বজাৰৰ লিষ্টখন আৰু অকণমান দীঘল কৰিব পাৰিবি কিন্তু 2000কে পাম যে ল'ৰাহঁত তহঁতৰ আলোচনাবিলাক পিছত কৰিবি তেতিয়াহ'লে হেৰি কৰিব লাগে এই যিটো বজাৰ কৰিবলৈ 927 টকাটো বাচি যাব সেই পইচাটোৱে বজাৰখন কৰি লৈ আহিব লাগে খানাটো সোনকালে দিনে দুপৰীয়া ঠিক কৰিব লাগে আৰু নে কি ক ল'ৰাহঁত ৰাতি হ'লে বৰ দিগদাৰ হয় আৰু এটা কথা আকৌ গাহৰি মাংস আনিলে হ'লে মই খানা নাখাওঁ আৰু মই 103 টকাটো নিদিওঁ আকৌ গাহৰি মাংস আনিলেহে খাম ময়ো নাখাওঁ আকৌ দেই গাহৰি মাংস হ'ব তহঁতি সেইটোক লৈ চিন্তা কৰিব নালাগে চবে খাব পৰাকে মাছকে লৈ আহিম তেতিয়াহ'লে শুভ কামত ৰৈ থাকিব নালাগে আৰু বজাৰ কৰি খানাটো আৰম্ভ কৰিব লাগে পালোৱান তয়ে তেতিয়াহ'লে বজাৰটো কৰি আনগে যা এই পইচাটো লৈ যা বজাৰৰ লিষ্টখন বনাই বজাৰটো কৰি আনগে যা আৰু পেটুৱা তই এই খানাটো বনাবলৈ অকণমান যা যোগাৰ কৰ ময়ো লাগি কৰি দিম বাৰু যা যোগাৰ কৰ মানে কি আৰু গেছতে বনাব লাগে তহঁতৰ গেছডাল আছেইচোন আৰু কি যা যোগাৰ কৰিব লাগে বজাৰখন কৰি আনিলে বনাবলৈ আৰম্ভ কৰিবই পাৰিম আৰু আমি সেই আগফালে চোতাললৈ যাওঁগে ব'ল এই পাপাহঁতি বজাৰ চজাৰ কৰি আনি খানাটো বনোৱাৰ পিছতহে একেচতে খাবলৈ আহিম ব'ল পুতুকন তয়ো আমিবোৰনো ইয়াত ৰখি থাকি কি কৰিম আমিও আগফালৰ চোতাললৈকে যাওঁগে ব'ল যা তহঁতি চোতালতে খেলি থাকে যা খাব হ'লে চিঞৰ মাৰিম নহয় গম পাই যাবি আৰু ককাইদেউ মই তেতিয়াহ'লে বজাৰৰ লিষ্টখন বনাই লওঁগে ন পালোৱান বজাৰৰ লিষ্টখন বনাওঁতে সৰু মাইনা এটা লিখিবলৈ নেপাহৰিবি আকৌ হেত তেৰিকা আপুনি বৰ সাংঘাতিক মানুহ দেই এই ল'ৰাহঁতৰ পইচাটোৱে মদ খাবলৈ আপোনাৰ বেয়া লগা নাই নে খাব বাৰু চুলাইকে আনি দিম মোৰ পকেটৰ পইচাই আনি দিম হ'ব দে কথাটোহে কৈছো নানিলেও নেলাগে আনৰ যদিও আনিবি চুলাইকে আনিবি তোৰ ভাগৰ পইচাটো দি দিবি মই কেতিয়াবা মিলাই দিম বাৰু সেইবিলাক হৈ থাকিব বাৰু পিছৰ কাম পিছত হৈ থাকিব তই আগতীয়াকৈ বজাৰটো কৰি আনগে যা এই লিষ্টখন বনাই পানি আমাৰ সেই ভিতৰ টেবুলতে পইচা থৈ দিয়া আছে তাৰ পৰাই 927 টকা এটা লৈ যাবি ঠিক আছে মই তেতিয়া সেই বজাৰখন কৰি আনোগে আপোনালোকে বনাবলৈ যা যোগাৰ কৰক আৰু